Hey guys, welcome back to my YouTube channel. মই মনমি আৰু আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা খুব ধুনীয়া মিঠা ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপি ভিডিওটো শেষৰলৈকে চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই 1 লিটাৰ গৰু গাখীৰ লৈ এইখিনি ছানা ফটাই লৈছো। এয়া তাৰ পাছত ভিডিওত দেখুৱা ধৰণে হাতেৰে একেবাৰে মিহি কৰি ল'ব চেষ্টা কৰিছো। এই ধৰণে অলপ অলপকৈ মই গুটেইখিনি কৰি লম। এয়া দেখিছেনে মোৰ এইখিনি কৰি লোৱা প্ৰায় হৈয়ে গ'ল। এতিয়া এবাৰ ভালদৰে হাতেৰে মঠি লৈছো। এয়া এবাৰ ওচৰৰ পৰা দেখুৱাই দিছো। তাৰ পাছত মই ইয়াত দি লৈছো সৰু চামুচেৰে 2 চামুচ চেনি। আপোনালোকে নিজৰ প্ৰয়োজন মতে দি ল'ব। এতিয়া গুটেইখিনি এবাৰ মিক্স কৰি লৈছো। তাৰ পাছত মই ইয়াত দিছো সৰু চামুচেৰে 1 চামুচ ময়দা। এতিয়া গুটেইখিনি পুনৰ এবাৰ ভালদৰে মিক্স কৰি লম। এয়া মোৰ হৈয়ে গ'ল এইখিনি কৰি লোৱা। তাৰ পাছত মই এখন কেৰাহী পাতি লৈ তাত এইখিনি দি দিছো। আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি এইখিনি মই লৰাই থাকিম যাতে চেনিখিনি গলি যায় আৰু ধুনীয়াকৈ মিহি হৈ যায় গুটেইখিনি। এয়া দেখিছেনে কিমান ধুনীয়া মিহি হৈ গৈছে আৰু চেনিখিনি গলি গৈ এইখিনি ধুনীয়াকৈ শুকানো হৈ আহিছে। মোৰ এইখিনি কৰি লোৱা প্ৰায় হৈয়ে গ'ল। এতিয়া এইখিনি নমাই ল'ম। এয়া তাৰ পাছত এইখিনি পুনৰ এবাৰ ভালদৰে মঠি ল'ম। এয়া দেখিছেনে মোৰ এইখিনি মঠি লোৱা হৈ গ'ল। এতিয়া মই তাৰ পৰা অলপ অলপকৈ লৈ ধুনীয়াকৈ লাৰুৰ নিচিনা বনাই লৈছো। আপোনালোকে নিজৰ ইচ্ছামতে ইয়াক শেপ দি ল'ব পাৰে। তাৰ পাছত মই ইয়াত অলপমান ফুড কালাৰ দি দিছো। এতিয়া পৰিবেশনৰ কাৰণে উলিয়াই লৈছো। এই ধৰণে খাবলৈ ধুনীয়া হয়। যদিহে আপোনালোকে এই ধৰণে ট্ৰাই কৰা নাই তেনেহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।